আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মই মৌলানা বদরুদ্দিন আজমল আমাৰ এই ইলেকশ্যনত আমাৰ যিসকলে নগাঁও, ধুবুৰী, কৰিমগঞ্জত আমাৰ ইউডিএফক ভোট দিছে, যিসকলে দিয়া নাই, মই চবৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছোঁ। জৰুৰ আমাৰ ত্ৰুটি আছিল, আমি আপোনালোকৰ যিমান সেৱা কৰিব লাগে সেইটো কৰিব পৰা নাই। এইটো কাৰণে আপোনালোকে আমাক যে পলিটিকেল মাত এতিয়া নামাতাটোই ভাল। মই হজত গৈ আছোঁ, ইনশাল্লাহ দেওবাৰে ৰাতি মই বম্বেৰ পৰা তাৰ কাৰণে ওলাই যাম। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, মই আপোনালোকৰ কাৰণে দোৱা কৰিম। আৰু ইনশাল্লাহ হজৰ পৰা অহাৰ পিছত আল্লাহৰ যদি মেহৰবানী হয়, মোৰ হাতত যিমান কাম আমি লৈছিলোঁ সেইটো মই আৰম্ভ কৰিম ইনশাল্লাহ। বৰপেটাৰ যিমান ব্ৰিজ লাগে, ধুবুৰীত আমাৰ ইউনিভাৰ্চিটিৰ মোৰ মাত হৈছে, এইটো 1 বছৰৰ ভিতৰত ইনশাল্লাহ আল্লাহৰ যদি মই মৰ্জি হয় মই এইটো আনার চেষ্টা করিম। আর আমার এটা ধুবুৰীত আহাম হস্পিটেলৰ ব্ৰাঞ্চ এটা আমি কমসে কম 100 বেডৰ দিয়াৰ আমি প্ৰগ্ৰাম লৈছোঁ। বৰপেটাত আৰু এটা 100 বেডৰ প্ৰগ্ৰাম, এইটো লাহে লাহে 200-300 বেডলৈকে যাব। এইটোত মই কাম কৰিম। ফ্লাড আৰু ইৰোশ্যনৰ কাৰণে যিমান কাম কৰিব লাগে পাৰিছিল, যিমান মই চেষ্টা কৰিছোঁ পাৰিছোঁ, যিমান হোৱা নাই এইটোৰ কাৰণে মই দোয়া কৰিম। আর আহার পিছত আমি লাগিম। আর ইনশাল্লাহ আপোনালোকৰ জানি খুশি হ'ব, কালি আমাৰ সুপার 40 রিপোর্ট ওলাইছে। আর সুপার 40 মেডিকেলত আমাৰ মোর দেন 550ৰ ওপৰত ল'ৰা ছোৱালী আমাৰ এন্ট্ৰেন্স পাইছে, এডমিশন পাইব ইনশাল্লাহ। এইটোৰ ভিতৰত কমসে কম 60 জন অনলি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত থাকিব, ধুবুৰী মোৰ সমষ্টিত থাকিব। দোয়া কৰিব যে অহা দিনত ইনশাল্লাহ অহা বৰস কমসে কম 100 হোক, তাৰপিছত আৰু বেছি হোক। এইটো আমাৰ যিটো আমাৰ এডুকেশ্যনৰ যাত্ৰা আছে এইটো আমাৰ চালু থাকিব। হস্পিটেলৰ কাম আমি কৰি থাকিম, ৰাস্তা ঘাটৰ কাম কৰি থাকিম, আর আপনার ইউনিভার্সিটি মেডিকেল কলেজের কাম যেটো আমার করার প্ল্যানিং আছিল, এইটো আমি কৰি থাকিম। আপোনালোকে মোৰ কাৰণে দোয়া কৰিব।